নমস্কাৰ, মই আজি আছোঁ আমাৰ টেঙুল থিয়েটাৰৰ গেম ৰুমত। তো আজি এতিয়া মোৰ লগত আছে আমাৰ বিশিষ্ট অভিনেতা ৰবিশংকৰ দা। তো দাদা আপোনাক মানে যে মই খুৰাই হ'ব লাগে আপোনাক তো বেলেগটো চিনাকি কৰি দিব দৰকাৰ নাই, অসমৰ সকলো মানুহে আপোনাক চিনি পায়। দাদা পোনপ্ৰথমে আপোনাক মই সুধিবলৈ বিচাৰিম যে আপুনি অকল হেঙুল থিয়েটাৰৰ লগত কিমান বছৰ জড়িত হৈ আছে? এইটো মোৰ 4 নম্বৰ বছৰ হেঙুলৰ লগত 2 বছৰ ইয়াৰ আগতে থাকি গৈছোঁ, এইবাৰ লাষ্ট এবছৰ। আপুনি যেতিয়া একদম ফাৰ্ষ্ট মানে অভিনয় জগতলৈ আহিছিল তেতিয়া আপোনাৰ একদম ফাৰ্ষ্ট মঞ্চ আছিল নে টিভি পৰ্দাত? মই একোৱেই নাছিলে প্ৰথম, ডাইৰেক্ট চিনেমা কৰিছোঁ, তাৰপিছত মঞ্চলৈ আহিলোঁ। এনেই কেমেৰা মঞ্চৰ কামবোৰ সৰুতে স্কুলত কৰিছিলোঁ, প্ৰফেচনেলি কৰা নাছিলোঁ, পেছাগতভাৱে কৰা নাই। আপোনালোকৰ চিনেমাৰ উদ্যোগটো কেনেকৈ আহিছিল? চিনেমাৰ সুযোগটো বডি ভাল আছিলে, মডেলিং কৰিছিলোঁ, তেনেকৈ দেখা পাই মোক লগা হ'ল। NRI কেৰেক্টাৰ এটা, তেওঁ প্ৰবাসী অসমীয়া এজন বিচাৰি, স্বাস্থ্য ভালে থাকিব লাগিব বা অসমৰ বাহিৰৰ মানুহবিলাকে ফিট হৈ থাকে, সেই তেনেকৈ আৰম্ভ হ'ল। আৰু যেতিয়া গম পালে যে মই মোৰ মাৰ ল'ৰা, মনা শৰ্মাৰ ল'ৰা, তেতিয়া তেওঁলোক চিয়'ৰ হ'ল যে এক্টিং কৰিব পাৰিব তাৰমানে। সেই তাৰপিছত সেই প্ৰথমৰ পৰা আৰম্ভ হ'ল, এতিয়ালৈকে যাত্ৰা চলি আছে। আপুনি একদম সৰুৰ পৰা অভিনয় মানে কৰিম বুলি ভাবিছিল নে? ভবা নাছিলোঁ, মোৰ কাম আছিলে, মই বেলেগ পুলিচ আৰু আৰ্মিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলোঁ। আপুনি বক্সিঙৰ মানে বক্সিং নহয়, মই টাইকোণ্ডো কৰিছিলোঁ, জুডো কৰিছিলোঁ, কাৰাটে কৰিছিলোঁ, তাৰপিছত কিক বক্সিং আৰম্ভ কৰিলোঁ, তাৰপিছত ইয়ালৈ। আপোনাৰ জীৱনৰ ফাৰ্ষ্ট চিনেমাখনৰ নাম? মোৰ জীৱনৰ প্ৰথম চিনেমা হিয়া দিয়া নিয়া। আচৰিত তই নাজানো সুধিবলগীয়া হৈছে, অত পুৰণা প্ৰশ্ন খেলুৱৈ লাগিছে এইটো প্ৰশ্ন। এতিয়া প্ৰিয় ৰং নুসুধিব। আপোনাৰ মা দেউতাৰ নাম? মোৰ দেউতা নাই, দেউতাৰ নাম দিলীপ শৰ্মা, মাৰ নাম মনা শৰ্মা। আপোনাৰ অভিনয় একদম ষ্ট্ৰাগলটো কেনেকৈ হৈছে? ষ্ট্ৰাগল মই কৰাই নাই, খালি অভিনয় কৰিলোঁ। জেদটো আছিলে পূৰা আৰু দৃঢ়তাটো আছিলে। মই এনেকৈ কোনোদিন কোনো কথা চিন্তা নকৰোঁ যে মই চাওঁচোন এইটো কৰি চাওঁ কি হয়, মই এনেকৈ নকৰোঁ। মই কওঁ যে মই এইটো ল'মেই কৰিমেই, তাৰ কাৰণে যি কৰিব লাগে তাকে কৰিম। সেইকাৰণে মোৰ সেই ষ্ট্ৰাগল বোলা বস্তুটো মই ফিল নকৰোঁ। সেইটো ষ্ট্ৰাগল নহয় আচলতে, এতিয়া এটা স্তৰকৈ আগুৱাই যোৱা বুলি কয়। আপুনি যেতিয়া মানে একদম ফাৰ্ষ্ট চিন দিবলৈ ওলাইছিল আৰু তাৰ আগততো আপুনি এনেই কৰ্মশালা ডাইৰেক্ট প্ৰথম আমি মাহঁতক সৰুৰ পৰা দেখি আহিছোঁ ন অভিনয় কৰি থকা, নিজে মঞ্চত অভিনয় কৰি থাকোঁ স্কুলত থাকোঁতে, গতিকে সেইটো ফিল কৰা নাই কোনোদিন। নিপন গোস্বামীৰ নিচিনা ডাঙৰ নাম থকা অভিনেতা, বিজু ফুকনৰ নিচিনা মানুহ প্ৰথম যেতিয়া লগ পাইছিলোঁ, যতীন বৰাৰ নিচিনা অভিনেতাৰ লগত কাম কৰোঁতে অলপ চিন্তা লাগিছিলে যে মই বা তেওঁলোকে বিচৰা ধৰণে কাম কৰিব পাৰোঁ নোৱাৰোঁ, কিন্তু আল্টিমেটলি তাতো সেই কষ্টৰ একাগ্ৰতাৰ প্ৰয়োজন যেতিয়া আছিলে তেতিয়া ঠিক হ'ল ধুনীয়াকৈ, তেওঁলোকেও আঁকোৱালি ল'লে। দাদা আপোনাৰ অলপতে এখন ছুপাৰ হিট চিনেমা গ'ল ৰঘুপতি, তো আমি শুনিছিলোঁ যে ৰঘুপতি 2 আহিব বুলি, সেইটো সঁচা নে? সঁচা। ৰঘুপতিটোত আমি কি আপডেট দেখিবলৈ পাম? আপগ্ৰেডেশ্যনটো থাকিবই কামত, কাৰণ যোৱাবাৰ কৰা কামটোকে যদি একে কাম কৰোঁ তেতিয়া দুটা কাম কৰি একো লাভ নাই। নেক্সট কাম যিটো কৰিম তাত আৰু আপগ্ৰেডেশ্যন থাকিব, কেমেৰা আৰু উন্নত হ'ব। ইয়াৰ আগলৈকে আমি কেমেৰাটো যেনেকৈ নহওক চলাই দিছিলোঁ কামটো, এতিয়া আমি এইটো নকৰোঁ। এতিয়া আমি ইণ্ডিয়া লেভেলত যেতিয়া ছাবটাইটেল নথকা আৰু শ্ৰী ৰঘুপতি যেতিয়া ভাৰতবৰ্ষত নাম কৰিলে, যেতিয়া চাব গ'লে আজিৰ তাৰিখত অসমৰ কণ্ট্ৰিবিউশ্যন ভাৰতবৰ্ষৰ তুলনাত 1% থাকে, তাৰমানে আমাৰ 1 টকা মানে তেওঁলোকৰ 100 টকা। সেই হিচাপত চাব গ'লে বাহুবলীয়ে আজি যিটো বিজনেছ কৰিছে 1200 কোটি, মই কৰিছোঁ 14 কোটি টকাৰ ব্যৱসায়, 15 কোটি টকা। গতিকে একচুৱেলি চাব গ'লে সেই কম্পেৰিজনত যদি চাওঁ, বাহুবলীতকৈ ৰঘুপতি বেটাৰ বিজনেছ কৰিছে, কাৰণ বাহুবলীৰ যিটো এমাউণ্ট, যিটো পইচা তেওঁলোকে খৰচ কৰিছে, সেইটোৰ তুলনাত আমাৰ পইচাটো ক'ৰবাত চাগে 0.005% হ'ব। গতিকে 2 কোটি টকাৰ চিনেমা এখনে যেতিয়া 15 কোটি টকাৰ ব্যৱসায় কৰে, সেইটো এটা বহুত সুন্দৰ ৰেকৰ্ড। আৰু সেইটোৰ কাৰণে অসমখনক এতিয়া চবেই ঘূৰি চোৱা হৈছে যে ইমান কম টকাত তেওঁলোকে কমাৰ্চিয়েল চিনেমা কেনেকৈ কৰে, সেইটোৱে মোৰ টাৰ্গেট আছে। গতিকে এতিয়া আমি নেক্সট টাইম কৰি ডেফিনেটলি তাতকৈ আৰু ভাল দিম। অসমৰ মানুহখিনিয়ে সদায় এইটো কথা প্ৰব্লেমত পৰে যে অভিনেতা এজনে ভাল কৰাৰ লগে লগে তেওঁ মুম্বাই গুচি যায়, গতিকে অসমত ভাল কোৱালিটি কাম কোনে কৰিব? অসমৰ মানুহখিনিয়ে ভাল কাম চাব নালাগে নেকি? গতিকে মোৰ উদ্দেশ্যটো সেইটো, আৰু মুম্বাইৰ মানুহখিনি ইয়ালৈ আহক বিচাৰি যে ইয়াত যদি সস্তাত কাম আমি ইয়াত কৰিম, সেইটোহে টাৰ্গেট। আপোনাৰ এটা টিভিত মানে কথা এটা শুনিছিলোঁ, আপুনি কলেজৰ পৰা মনে মনে চিনেমা চাব যোৱা কথাটো, এইবিলাক সৰু কথা, বহুত ডাঙৰ ডাঙৰ বদমাচি কৰিছোঁ।
এইবিলাক চলিয়ে থাকে, এইবিলাক চবেই কৰে। এই কথাখিনি মই ভালদৰে কৈ দিছোঁ। এইটো এদিনৰ কথা নহয় নহয়, মই গ'লো ফচিছোঁ এইদিনাখন, যিদিনাখন আগে গৈ চাইকেলখন থৈ দিলোঁ, চাইকেলখন আগতে থৈ দিলোঁ, তাৰ ওপৰত বেলেগৰ চাইকেলবিলাক থৈ দিলে, আহোঁতে মোৰ দেৰি হৈছে সেইকাৰণে ফচিলোঁ। আৰু দেউতাই মানে অহাৰ লগে লগে চাৰ্টটোৰ পিঠিটো চাই তাৰমানে, কাৰণ বেঞ্চত বহিলে পিঠিত দাগ নপৰে, চিনেমা হলত বহিলে পিঠিত দাগ পৰে, সেইটো চালেই গম পায়, তেতিয়াই ধুলাই খাওঁ আৰু। আৰু অলপ আগতে আপোনাৰ কলেজলৈ হেৰি বাইক লৈ যোৱা কথাটো শুনিলোঁ, মানে একদম ফাৰ্ষ্ট ফ্ল'ৰ হয়। প্ৰথমতে এই আমাৰ আগৰ ছিনিয়ৰখিনি মানে দম দিছিলে, মানে কলেজলৈ মানে হেৰি পিন্ধি আহিব লাগে, ফৰ্মেল চাৰ্ট, ফৰ্মেল পেণ্ট, তাৰপিছত ফৰ্মেল জোতা, বাইক বাহিৰত থৈ আহিব লাগে। সেইকাৰণে মই ফাটা জিন্স আৰু টি চাৰ্ট পিন্ধি বুলেট লৈ ডাইৰেক্ট ফাৰ্ষ্ট ফ্ল'ৰ উঠাইছোঁ। এন্থ্ৰপলজি ডিপাৰ্টমেণ্ট, নৃতত্ব বিভাগ। মানে আপোনাৰ অভিনয়ৰ লগতে পঢ়া একেলগে আগবঢ়াই নিয়াত আপোনাৰ একো আগবঢ়াই নিয়া, মই পঢ়া শুনাত জঘন্য আছিলোঁ। মই মেট্ৰিকত মই 54% পাইছোঁ, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী 56, গ্ৰেজুৱেশ্যন 58। এটাই সন্তুষ্টি যে লাহে লাহে 2%কৈ পাইছোঁ। বাকী পঢ়া শুনা মন দিয়া হ'লে ফালি দিব পাৰিলোঁ, কিন্তু নিদিলোঁ। তেতিয়া মন বাহিৰত কোনে কি কৰি আছে, উৎপাত কি কৰিব পাৰি, কি ভাঙিব পাৰি, এইবিলাক কৰি থাকোঁতেই গ'ল আৰু। কিন্তু আমাৰ দেউতাহঁতে এতিয়া 54% মেট্ৰিক পাওঁতেই মাথা মাৰি ভোজ দিছে, গতিকে আমি সুখী। আপুনি কিমানলৈ পঢ়িছে? মই গ্ৰেজুৱেশ্যন ল'লোঁ পলিটিকেল ছায়েন্সত, সিমানেই আৰু, তাতকৈ আগত আৰু মন নাই আৰু। মেথছটো মই মেট্ৰিকতে এৰিছোঁ, আৰু মেথছক তাতে চুমা তোমা খাই বিতাই সেই ৰঙা দাগে মোৰ অকল মেট্ৰিকতে এৰিছে আৰু অলপ। যিমান লাগে পাছ কৰিব, সিমানলৈ পাছ কৰিলোঁ, ওলালোঁ বাছ। কিন্তু ইম্পৰ্টেণ্ট কথাটো এইটো যে অংক ভাল নাছিলোঁ যদিও পিছলৈ লাহে লাহে বুজি পালোঁ, বিৰাট বেয়া, বেয়া পোৱা নাই, বিৰাট বেয়া কথা আছে, টান পাওঁ বিৰাট, কিন্তু জীৱনত অংক লাগে, সেইটো শিকিলোঁ। আপোনাৰ মানে ৰঘুপতিৰ কনচেপ্টটো কেনেকৈ আহিল বাৰু? এই এটা তাকে চকু দি আছোঁ যে 5 মিনিট বুলি টাইমৰ চেঞ্জ বেয়া। এই কাহিনীটো কনচেপ্টটো কেনেকৈ আহিল আপোনাৰ? এই কনচেপ্টটো টোপনি নহা হৈছে, এতিয়াও ভাবি থাকোঁ নেক্সট কি কৰিম। এতিয়া নেক্সট ৰঘুপতিখনো ধামাকা দিব লাগিব ন, মানুহখিনি ইমান আশা কৰি আছে। মানুহ হললৈ আহি যাতে এনেকুৱা ফিল নকৰে মোৰ পইচা কেইটা লোকচান। মোৰ ৰঘুপতি আপোনাৰ একদম প্ৰথম দিনা চাই কিনে মানে আৰু ৰখালে মানে 3 বাৰ হৈছে আৰু মোবাইলতো মই আচল বস্তুটো সেইটোৱে, মানুহে এটা কথা চিন্তা কৰিব লাগে যে যিখন চিনেমাই আমাৰ কাহিনী ক'ব, য'ত মই নিজকে দেখা পাম বিচাৰি, সেইখন চিনেমাই চাই ভাল লাগে। আমি গাঁওবোৰ এৰি নিদিওঁ, গাঁও আছে কাৰণে মানুহে গাঁৱৰ মানুহখিনিও ভাল পায় ছবিখন, যে গাঁৱৰ মৰম, গাঁৱৰ আৱেগবোৰ আছে। গামোচা নেদেখুৱাকৈ অসমীয়া চিনেমাখন বনাব পাৰি যে, সেইটো ৰঘুপতি এটা প্ৰমাণ। অসমীয়া ভাৱটো পূৰা আছে, কিন্তু গামোচা মই দেখুওৱা নাই জোৰ জবস্তিকে বিহু দেখুওৱা নাই, তথাপিও অসমীয়া ভাৱটো আছে। যে অসমখন যে কেৱল বিহু নহয়, কেৱল গামোচা নহয়, সেই কথাটোতো গোটেই ভাৰতবৰ্ষই বুজিব লাগিব ন। অসমৰ নিজা কালচাৰ আছে, অসমৰ যিটো সন্মান ইজনে সিজনৰ প্ৰতি থকা, বা মানুহখিনিৰ মনোভাৱ যি ধৰণৰ, এই বস্তুবিলাক প্ৰকাশ পাব লাগে আমাৰ ছবিৰ মাধ্যমেৰে। তেতিয়াহে ছাবটাইটেল নথকা চিনেমা এখনো ভাৰতবৰ্ষত নাম কৰিব পাৰে। মোৰ দুটা কুৱেশ্যন আছিলে। আপোনাৰ ৰঘুপতিক লৈকে পাইৰেচি যে হৈছে, তাৰমানে এসপ্তাহতে মোবাইল আহি গৈছে, পাইৰেচি সম্পৰ্কে অসমীয়া চিনেমা যে ইমান হেৰি নহয়, পাইৰেচি সম্পৰ্কে আপুনি কি ক'ব? মই এটা ইণ্টাৰেষ্টিং কথা কওঁ, তাৰমানে যিয়ে চিনেমা চাই ভাল পায় নহয়, সি পাইৰেটেড চিনেমা কেতিয়াও নাচায়। পাইৰেটেড চিনেমা সেই মানুহটোৱে চায় যিটো মানুহে ভাবে যে মোৰ চিনেমাখন কেতিয়া টিভিত দিব, কেতিয়া ইউটিউবত আহিব, তেতিয়া চাম। গতিকে সেই মানুহটো মোৰ আচলতে মোৰ অডিয়েঞ্চে নহয়। গতিকে মোৰ একো চিন্তা কৰিবলৈ কথা নাই, কাৰণ যিটো মানুহে চিনেমা চাই ভাল পায় আৰু চিনেমাখন হলত আহি চাব, সেই মানুহটোৱে কেতিয়াও পাইৰেটেড ভাৰ্জন নাচায়। মই আপোনাক ইনষ্টাগ্ৰাম মেছেজো দিছোঁ বাৰু, পাইৰেচি লিংক ফটো দি দিছোঁ। মই এতিয়া ৰেছপণ্ডো কৰিছোঁ বাৰু। সেইটোৱে বস্তু, মানুহখিনি যেতিয়া তোমালোকে চিনেমা চাই ভাল পোৱা নাই হলত, তোমালোকে সেইটো সহ্য কৰা নাই, লগে লগে মোক পঠিয়াইছে, এই দাদা পাইৰেচি হৈছে, কিন্তু সেইটো যেতিয়ালৈকে থাকিব, এই 5% পাইৰেচি একো কৰিব নোৱাৰে, সেইটো আমাৰ কেলকুলেশ্যনতে নাথাকে। তাতকৈ বেছি মানুহে চিনেমা ব্যস্ততাৰ কাৰণে চাব নাহে, কিছুমানে চিনেমা ভাল নাপায় কাৰণে নাচায়, গতিকে কিছুমানে ৰৈ থাকে টিভিত ফ্ৰীকৈ দিব, পইচা খৰচ নকৰে। সেই তেনেকুৱা অডিয়েঞ্চ মোৰ অডিয়েঞ্চে নহয় আচলতে। যেতিয়া চিনেমা ভাল পায় সি এনেও হল যাবই যাব, তাক মানা কৰিলেও যাব, তাক পিঠিত যদি বেটো দিয়ে পুলিচৰ, সি তথাপিও যাব চিনেমা চাব। একেদিনে 14টা টিকেট কাটিছোঁ, ঘৰৰ গোটেইকেইটা লৈ গৈছোঁ। ৰঘুপতি 1ৰ লগত কিবা লিংক থাকিব নে? সেইটো আমি এতিয়ালৈকে ডিচাইড নাথাকিব বোধ কৰোঁ, কাৰণ সেই ষ্টৰিটো আৰু নষ্ট নকৰোঁ, সেইটো যিটো ষ্টৰি গ'ল সেইটো গ'ল। এতিয়া আমি নেক্সট এটা বেলেগ কথা পাতিম, গতিকে বেলেগ কনচেপ্ট, বেলেগ বস্তু, বেলেগ কেৰেক্টাৰ, তেতিয়া মানুহে ভেৰিয়েশ্যন পাব, নহ'লে মোৰ সেই একেটা চৰিত্ৰই দেখা পাই থাকিব নহয়। আৰু এটা ডাঙৰ কথা যে
এই আজিকালি চিনেমাবোৰ ধৰ সকলো মানুহে চাবলৈ নাযায় কিন্তু ৰঘুপতিখন কিন্তু সকলো মানুহে চাবলৈ গৈছে একদম ৰঘুপতিত এটা ৰেপ চিন আছে তথাপিও মাক জীয়েকে বাপেকে একেলগে চালে বেয়া নালাগে সেইটো হৈছে উপস্থাপন কৰা ধুনীয়া পদ্ধতি সেইটো তাক গুড মেকিং বুলি কয় সেইটো বনাব পাৰিব লাগে দাদা ভাল লাগিলে আপোনাৰ লগত। Thank you. আৰু এটা লাষ্ট